बाक्सानि निस्लामारि हलाफार गुदि फरायसालियाव लोमसावदों दैबाना। थांनाय माखासे साननिफ्राय थाद'नाय गैयै अखा हानायनि जाहोनाव फरायसालिया गोदोनानै दं। फरायसालिनि लांगोना मोखाङा हाब्रुजों खोबथे जानाय। जाउनाव फोरोंगिरिफोरा खाथिनि आश्रमावसो फोरोंथाय होगासिनो दं फरायसाफोरखौ। फोरोंगिरिफोरा फोरमायनाय बायदिब्ला पाग्लादिया दैमानि सोनाब फारसे बान्दो बानायनायनि जाहोनाव दैबानानि जेंनाया सोमजिदों आरो बे आयदानि सायाव सोलोंथाइ बिफाननो मिथिहोनायनि उनावबो जेबो राहा लायाखै होननानै फोरमायो फोरोंगिरिया। नाम हलाबार प्राथमिक विद्यालय। আজি मोर এই বিদ্যালয়ত কোনো বানপানী সমস্যা নাছিলে। আজি পাগলদিয়া মাথোৱাৰী দিয়াৰ পাছৰ পৰা আজি 2-3 বছৰ ধৰি আমাৰ এতে বানপানীত মানে পতিত হয়। পানীটো তাৰমানে লগিং হৈ থাকে, ওলাই যাব নোৱাৰে। তাৰ কাৰণে আমাৰ পাঠদানত অসুবিধা হয়। মই প্ৰথম বানপানী হোৱা বছৰতে মই আমাৰ বিঅ বাইদেউক জনাইছিলোঁ। জনোৱাতে বাইদেউই মণ্ডলকো জনাইছিলোঁ। মণ্ডলে কৈছে স্কুলখন দোৱাত হৈছে তেনেকৈ ক'লে আৰু বাইদেউৱে কৈছে থাকাচোন, আন্তঃগাঁথনিটো অলপ ৰাস্তা ঘাট বনাই দিলে, ফিল্ডখন পুতি দিলে এতে হেৰি হ'ব আৰু। যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে এতিয়া মই যথেষ্ট সন্মুখীন পৰিছোঁ। মই 2টা ভাগত ক্লাছ কৰিছোঁ। এটা ভাগত মই কালী মন্দিৰ, দক্ষিণা কালী মন্দিৰ, এই পূব কদমতলা, তাতে মই কেইটামান ছাত্ৰক পঢ়াইছোঁ। আৰু এটা শিফ্টত আমাৰ 2টা শিক্ষক ভাগ হৈ এটা শিফ্টত মই পঢ়াইছোঁ কেইজনমান ছাত্ৰ ছাত্ৰীক। এনেকৈ মই যি পানীখিনি উঠে কিমান দিনলৈকে থাকি যায় এনেকৈ? এই পানীটো মোটামুটি যোৱা বছৰ কিন্তু আমি অক্টোবৰত ইয়াৰ পৰা মানে আৰু স্কুলতে পঢ়াব পাৰিছোঁ। অক্টোবৰত, আগষ্ট, ছেপ্টেম্বৰ 2 মাহ আৰু জুন, এই 3 মাহ ধৰি ইয়াত মানে পানী জমা হৈ থাকে। এইবাৰো মোটামুটি অক্টোবৰ মানত মুকলি হ'ব। তাৰ আগত মুকলি নহয় আৰু অক্টোবৰৰ পাছত হ'ব আৰু।